গৈছিল গণেশগুৰি তাৰ পৰা আমাক দিছে আমাক এৰেষ্ট কৰিম পৰ্যন্ত কৈছে হাত লগাইছে কোনে হাত লগাইছে কোনে হাত লগাইছে পুলিচে আমাক এৰেষ্ট কৰিম বুলি কৈছে আমি ন্যায় এৰেষ্ট কৰিম বুলি কৈছে আপোনালোকে কওক এইটো ৰাইট হয় ন্যায় খুজিলে কোনটা এৰেষ্ট কৰে আপোনালোকে কওক আমাক ন্যায় খোজাৰ কাৰণে আমাক এৰেষ্ট কৰিম বুলি কৈছে সেইটো ৰাইট হয় যদি আমি আজি ইয়াতে বহি যদি কোনোবা এটা ষ্টুডেণ্টছ বিলাকে এটা বেয়া ষ্টেপ লৈ লগে ষ্টেপে কি তাৰ কি কয় ৰেছপন্সিবল হ'ব যদি ইমান মেণ্টেল প্ৰেছাৰ কোনলৈ লাগিব আমি চেক্ৰিফাইচ কৰিছো আমি বহুত কষ্ট কৰি আমাৰ সবৰ 11ৰ কাৰণে আমাৰ কিছুমান কোচিং লাগিছে ক্লাছেছ থাকে সবে প্ৰিপেয়াৰ কৰি আছো বাট কি হয় মেট্ৰিক আমাৰ খাতৰ পৰা আহে আগত 2 মান্থ আমাক বন্ধ দিয়ে যাতে আমি কিমান নিউ শিকিব পাৰো আমি যি ষ্ট্ৰীম ল'ম কিন্তু আমাৰ এপিনে গোটেই বছৰটো এক্সাম মাৰ্চৰ 3 তাৰিখৰ পৰা আমি এক্সামে দি আছো এক্সাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।